সকলোকে আৰু মোৰ ইউটিউব চেনেলৰ নতুন ভিডিঅ' চাবলৈ স্বাগতম জনালোঁ। আজি গৈ আছোঁ আমি ভৈৰৱকুণ্ড লগৰবিলাকৰ লগত। ইমান দিনটো বৰষুণে দি আছিলে, ক'তো ওলাই যাব পৰা নাছিলোঁ আৰু আপোনালোককো ব্লগ শ্লগ একো বনাই দিব পৰা নাই, কাৰণ বানপানী হৈ আছিলে। গমে পায় অসমত বানপানীৰ কেনেকুৱা মানে সমস্যা এটা। চ' সেইটো কাৰণে আজি অলপ ৰ'দ চ'দ দিছে, ভাল লাগিছে বতৰটো, সেইকাৰণে ওলাই আহিলোঁ কাৰ লৈ। চ' এতিয়া গৈ থাকোঁ, ৰাস্তাটো চাব পাৰে কিমান বেয়া আপোনালোকে। ত' এইখিনি পাৰ হৈ লওঁ, নহ'লে ভিডিঅ'টো পূৰা লৰি থাকিব। অকণমান আগত গৈ কিনে দেখুৱাই আছোঁ আপোনালোকক। তো ভাঙা ৰাস্তাটো পাৰ হৈ আমি এতিয়া ভাল ৰাস্তা পাই গ'লোঁ আহি। তো কিমান ৰ'দ উঠিছে বাহিৰৰ ফালে চাব পাৰে আপোনালোকে। চ' ইয়াৰ পৰা গৈ কিনে গা পা ধুম আৰু আগত গৈ ওদালগুৰি টাউনটো পাম। ওদালগুৰি টাউনত গৈ কিনে কিবা কিবি খাবলৈ ল'ব লাগিব আৰু লগৰবিলাকক দেখুৱাই দিয়া বা তুমি। তো চবেই চুপচাপ ব্লগ বনাই আছোঁ কাৰণে গান চান বন্ধ কৰি লৈছে, এচিত আৰু যাই আছোঁ আৰামছে। চ' আগত গৈ কিনে কিবা কিবি কিনি লওঁ, কি কিনো গোটেই দেখুৱাই আছোঁ আৰু প্লেনিংখিনি গোটেই কৈ আছোঁ। তো ভিডিঅ'টো একেলগে চাই থাকক। তো এতিয়া আমি আহি ওদালগুৰি টাউন পাই গ'লোঁ। তো চাব পাৰে এইফালে টাউনটো আছে, ইয়াৰ পৰা চিধা যাব লাগিব। চ' ইয়াতে অকণমান আমি ৰখি লৈ খাবলৈ কিবা কিবি লৈ লওঁ, লোৱাৰ পিছত গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক। ওদালগুৰি টাউনটো বাইপাছ কৰি আহি গ'লোঁ। আজি দোকান চোকানবিলাক বন্ধ দেখা পালোঁ, সেইটো কাৰণে কি হ'ব বন্ধ হৈ আছে গম নাপাওঁ। চ' তাতে খাব কিবা ল'ম বুলি ভাবিছিলোঁ, কিন্তু লোৱা নহ'ল। চ' আগত আৰু এটা চক এটা আছে, তাতে ল'মগৈ। ত' এতিয়া গৈ আছোঁ, ভৈৰৱকুণ্ডৰ বেছি দূৰ নাই, পাম আৰু ওচৰত যোনে যোনে আছে তেওঁলোকেতো চিনিয়ে পায় ভৈৰৱকুণ্ড কেনেকৈ আহিব লাগে। আৰু গুৱাহাটীৰ মানুহবিলাকো আহিব পাৰে ইয়াতে গা পা ধুবলৈ। তো তাতে বহুত ধুনীয়া ধুনীয়া জেগা আছে, অৰুণাচল পৰে ওচৰত, ভূটান পৰে। তো গোটেই দেখুৱাই আছোঁ, আগত গৈ কিনে কিবা কিবি লৈ লওঁ, লোৱাৰ পিছত বাকী কথাখিনি পাতি আছোঁ। তো ইয়াতে অকণমান তেল চেল ভৰাবলৈ সোমালোঁ। তো ইয়াতে 900ৰ তেলটো ভৰাই ল'লোঁ। তো এইফালে লগৰবিলাকৰ ভিতৰত পুৰা উৎপাত দি আছে, গান চান বজাই আছে। এইফালে কিবা হৈছে ইয়াৰ আমাৰ পাণ্ডা এইটো, আৰু এইফালে বহুত মহাজন মানুহবিলাক দেই, ইয়াৰ এজন টোপনি লাগি আছে বোলে। তো ইয়াৰে পৰিৱেশটো এবাৰ দেখুৱাই দি আছোঁ আপোনালোকক। আগত চব চকত যিমান যি আছিলে চব বন্ধ। আগত চাওঁ, বাৰে বাৰে কৈ আছোঁ কিবা কিনিব লাগিছিলে। চ' ডাইৰেক্ট কিনি লৈ উঠি তাৰপিছত দেখুৱাই আছোঁ। আমি তেলটো ভৰাই ওলাই আহিলোঁ, চাব পাৰে আগফালে ৰাস্তাটো ইমান ধুনীয়া পৰিৱেশ, ভাল লাগে এইফালে আহি। সেইটো কাৰণে আৰু ওচৰত যোনবিলাক মানুহ আছে খবৰ হৈছিলে যে আপোনালোকে আহিব, আহি কিনে চাই যাব। ভৈৰৱকুণ্ড যোনে যোনে অহা নাই এবাৰ আহিব। নেচাৰেল মানে যোনটো পৰিৱেশটোৱে আছে আপোনালোকে চাই বহুত ভাল পাব। পাহাৰটো দেখা পোৱা গৈছে, এইফালে গাছ আছে কাৰণে ইমান দেখা পোৱা নাই, অলপ দেখুৱাই দিয়া এইফালে তুমি। চব পাহাৰটো এইফালে অকণমান ওলাইছে, কিন্তু অকণমান ক্লাউডি হৈ আছে কাৰণে ইমান ভালদৰে বুজিব পৰা যোৱা নাই। চ' এতিয়া গৈ থাকোঁ লাহে লাহে। চ' ভৈৰৱকুণ্ড পাম আৰু তাতে গৈ কিনে লগ পাই আছোঁ। তো আমি ভৈৰৱকুণ্ড পাই গ'লোঁ আহি। তো চাব পাৰে গোটেই পাহাৰ দেখা পোৱা গৈ আছে। তো ভাল এটা প্লেচ চাই লওঁ, চাই লৈ তাতে সোমাই কিনে গা পা ধুম আৰু কি কৰোঁ গোটেই দেখুৱাই আছোঁ, জেগাটো ভালদৰে দেখুৱাই আছোঁ। তো আগৰ চকত খাবলৈ কিবা কিবি লৈ ল'লোঁ। তো এইখিনি এতিয়া গাড়ী চলাই আছোঁ, দেখুৱাব নোৱাৰিম। তো নুমি লৈ ভালদৰে দেখুৱাই আছোঁ আৰু গোটেই প্লেচটোৰ বিষয়ে কৈ আছোঁ। ইয়াতে ভূটান আছে, অৰুণাচল আছে, গোটেই দেখুৱাই আছোঁ। তো এক জেগাত ৰখি লৈ গোটেইখিনি কৈ আছোঁ। ভৈৰৱকুণ্ড পালোঁ আহি, এইফালে কাৰখন পাৰ্কিং কৰি দিলোঁ আৰু এইফালে লগৰবিলাকে খাবলৈ বহি গ'ল। তো বেলেগ একো আনা নাই, ঠাণ্ডা আৰু এইফালে বিস্কুট চিপছ এইবিলাক আনিছোঁ। আৰু ইয়াতে আহিলে আপোনাৰ চাফা কৰি ৰাখিব, এইবিলাক ইমান য'তে ত'তে নেপেলাব, বহুত লেতেৰা হৈ আছে। আৰু এইফালে নদীটো আছে, পাহাৰবিলাক চাই লওক, ধুনীয়া পৰিৱেশ। তো এতিয়া ধুনীয়াকৈ খাই বৈ লওঁ, আমি খাই বৈ লৈ গা ধুব যাম। তো তাতে দেখুৱাই আছোঁ। তো আমি গা ধুব নুমি আহিলোঁ, এইফালে লগৰবিলাক পুৰা গা ধুই আছে আৰু বহুত মানুহ আছে গা ধুবলৈ। তো ভাল লাগি আছে গা পা ধুই, বহুত ঠাণ্ডা আৰু ইফালে পানীৰ সোঁতটোও আছে। তো সৰু চলি ইয়াতে নুমাটো মই ৰিকমেণ্ড কৰিম। আমি বেছি টাইম নহয়, জাষ্ট এনে অকণমান টাইম নুমিম, তাতে গা পা ধুম, গা পা ধুই ওলাই তাৰপিছত লগ পাই আছোঁ। আমি চবেই গা পা ধুই উঠি আহিলোঁ, কিন্তু ৱেডাৰটো চাব পাৰে ধুনীয়া হৈছে। এতিয়া ৰ'দটো কমি গৈছে, বহুত মানুহ আহিছে। চ' গৰমৰ কাৰণে চবেই আহে ইয়াতে। চ' এতিয়া লাহে লাহে গাড়ীটোৰ ফালে যাওঁ, কিবা খাব লাগিব, ভোক লাগি আছে দুপৰীয়া টাইম, আৰু বোলে ফটো চটো উঠে ইয়াতে। চ' ফটো চটো উঠি লওঁ। তো বতৰ চাব পাৰে একদম চেঞ্জ হৈ গৈছে, বৰষুণ কৰি দিলে। এইফালে ভূটানত সোমাব আহিছিলোঁ, আপোনালোকে ইয়াতে যদি আধাৰ কাৰ্ড লৈ আহিব। সেইটো আমাৰ ইণ্ডিয়াৰ ছাইডৰ গেটটো, আৰু এইফালে ভিতৰ ছাইডৰ আৰু এটা গেট আছে, ইয়াতেও আৰু তাতে এণ্ট্ৰি কৰি যাব লাগিব, কিন্তু গাড়ী চাড়ী লৈ যাব নিদিয়ে। আৰু এইটো চাইডে ভিতৰ ফালে অকণমান গ'লেই ভূটান পৰে, আৰু এইটো হৈছে আমাৰ ইণ্ডিয়া। তো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ, ভিতৰলৈ আৰু নাযাওঁ, গাড়ী নিব নিদিয়ে। তো আগত যাই কিনে কিবা এটা খাব লাগিব, তাতে লগ পাই আছোঁ। ভাত খাব সোমাই গ'লোঁ, চবেই এতিয়া খাই আছে। খাই বৈ লৈ ওলাই তাৰপিছত লগ পাই আছোঁ। তো বৰ্তমান আমি ভাত পানী খাই ওলাই আহিলোঁ, চাব পাৰে বহুত বৰষুণ দি আছে।
এতিয়া ঘৰলৈ গৈ আছোঁ। ত' ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে লাইক কৰি দিব আৰু ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লগ পাইছোঁ এনে ভিডিঅ'টোতে। আজিলৈকে বাই বাই।